নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আজি আমি এটা এনে গল্প শুনিম যি আমাক শিকায় যে নাৰী পুৰুষৰ সমানতাৰ সঁচা অৰ্থটো কি আৰু সমান অধিকাৰৰ সঠিক ৰূপটো কেনেকুৱা হ'ব লাগে। এই গল্পটো ধৰ্মগ্ৰন্থ, ইতিহাস আৰু স্বাধীনতা আন্দোলনৰ মহিয়সী নাৰীৰ পৰা অনুপ্ৰাণিত। আহক এতিয়া গল্পটো শুনো। অতি পুৰণি সময়ৰ কথা। এজন যুৱক আৰৱ আৰু এগৰাকী যুৱতী সন্ধ্যা, দুয়োজনে চহৰত বাস কৰিছিল। দুয়োজন শিক্ষা আৰু যুগত সমান আছিল। আৰৱৰ মনত সদায় আছিল যে নাৰী সদায় ঘৰ আৰু পৰম্পৰাত সীমাবদ্ধ, কিন্তু সন্ধ্যাৰ মতে নাৰী পুৰুষৰ সহায়ক, প্ৰতিযোগী নহয়। এদিন চহৰত এখন ডাঙৰ যুগ সন্মিলন হ'ল। সকলোৱে নিজৰ শক্তি আৰু সাধনা প্ৰদৰ্শন কৰিলে। আৰৱেও নিজৰ বাহ্যিক শক্তি দেখুৱালে, কিন্তু সন্ধ্যাই নিজৰ আসন, ধৈৰ্য, দয়া আৰু কৰুণাৰ দ্বাৰা সকলোকে জয় কৰিলে। তাত থকা বয়োজ্যেষ্ঠ পণ্ডিত এজনে ক'লে, আৰৱ, তুমি যুগৰ বাহ্যিক শক্তি দেখুৱাইছা, কিন্তু সন্ধ্যাই যুগৰ সঁচা ৰূপ দেখুৱাইছে। মন, বাক্য আৰু আচৰণৰ সন্তুলন, এয়াই সমানতা। আমাৰ ইতিহাস আৰু ধৰ্মইও এয়াই শিকায়। সীতামায়ে দুখ কষ্টতো মৰ্যাদা আৰু ধৈৰ্য হেৰুওৱা নাছিল। দ্ৰুপদীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। অহল্যাবাই হোলকাৰে শাসন আৰু সমাজ সেৱাত বহুতো পুৰুষতকৈও অধিক অৱদান আগবঢ়ালে। আৰু আমাৰ অসমৰ বীৰাংগনা কনকলতা বৰুৱাই মাত্ৰ 17 বছৰ বয়সত বন্দে মাতৰম পতাকা লৈ ইংৰাজৰ বন্দুকৰ সন্মুখত প্ৰাণ আহুতি দিলে। তেওঁ দেখুৱাইছিল যে নাৰী কেৱল পৰিয়ালৰ মৰ্যাদাৰ ৰক্ষক নহয়, দেশৰো প্ৰহৰী। সন্ধ্যাই সেই মঞ্চতে ক'লে, যদি মই পুৰুষৰ বেয়া অভ্যাসৰ অনুসৰণ কৰোঁ, মদ খাওঁ, চিগাৰেট খাওঁ আৰু স্বামীৰ সৈতে বিশ্বাসঘাতকতা কৰোঁ, তেন্তে এইটো সমানতা নহয়, সেয়া পতন। সমানতাৰ অৰ্থ হৈছে শিক্ষা, আত্মবল, সমাজসেৱা আৰু সত্যৰ পথত একেলগে আগবঢ়া। সকলো উপস্থিত জনতাই হাত চাপৰিৰে আকাশ কঁপাই দিলে আৰু আৰৱেও স্বীকাৰ কৰিলে যে সন্ধ্যায়েই তেওঁৰ সঁচা অনুপ্ৰেৰণা। বন্ধুসকল, এই গল্পটোৱে আমাক শিকায় যে নাৰী আৰু পুৰুষ জীৱন ৰথৰ দুটা চকা। দুয়োৰে যদি সন্তুলন অটুট থাকে, সংস্কাৰী আৰু দায়িত্বশীল হয়, তেনেহ'লে পৰিয়াল, সমাজ আৰু জাতি শক্তিশালী হ'ব। আহক আমি সকলোৱে মিলি এই সঁচা সমানতাৰ বাৰ্তা প্ৰচাৰ কৰোঁ। কমেণ্টত আপোনাৰ মতামত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। ধন্যবাদ।